নমস্কাৰ, ভালনে আপোনালোকৰ? আজি মই বনাম পনীৰৰ এটা খুবেই সহজ ৰেচিপি। এই ৰেচিপিটো খুব কম সময়তে বনাব পাৰি আৰু খাবলৈও টেষ্টি হয়। বলকচোন আমি এতিয়া বনাওঁ। এয়া মই পনীৰ বনাবলৈ পনীৰ লৈছোঁ 250 গ্ৰাম আৰু লৈছোঁ কেইটামান কাজু বাদাম, কেঁচা জলকীয়া, নহৰু, বিলাহী 3টা আৰু পিঁয়াজ কেইটামান। এতিয়া আমি এইখিনি মিক্সিত পিচি ল'ম। এয়া মোৰ বিলাহী, পিঁয়াজ, নহৰুখিনি পিছা হৈ গ'ল। এয়া মই কেৰাহীখনত তেল গৰম হ'বলৈ দিছিলোঁ। এতিয়া আমি প্ৰথমতে পনীৰখিনি ভাজি ল'ম। ময়ো দিছোঁ অলপ নিমখ আৰু এতিয়া দিম পনীৰখিনি। মই পনীৰখিনি ভাজোঁতে একেলগে অকণমান হালধি দিম। পনীৰখিনি মই ভাজি উলিয়াই থৈছোঁ। এতিয়া সেইখিনি তেলতে আমি প্ৰথমতে দিম অলপমান জিৰা, তাৰপিছত দিম শুকান জলকীয়া এটা, তেজপাত দিলোঁ 2টা আৰু এতিয়া দিম পিচি লোৱা গ্ৰেভিখিনি। এতিয়া এইখিনি আমি ভালদৰে লৰাই ল'ম। এইখিনি আমি অলপ সময় ভাজি লওঁ। ইয়াতে যিহেতু আমি কাজু দিছোঁ, সেইকাৰণে এইখিনি আমি লৰাই থাকিব লাগিব, নহ'লে তলিত লাগি যাব। এয়া মই অলপ সময় ভাজি লৈছোঁ। আপোনালোকে লৰাই লৰাই ভাজি থাকিব। আৰু এতিয়া দিম মই নিমখটো মই এচামুচ লৈছোঁ, আপোনালোকে সোৱাদ অনুসাৰে দিব। আৰু এতিয়া দিম হালধি। পিঁয়াজটা লৰাব লাগিব। এতিয়া দিম অলপ জলকীয়া গুড়ি আৰু দিম অলপ গৰম মছলা। এইখিনি দিয়ক, ধুনীয়াকৈ লৰাই দিব। এইখন কিন্তু আপোনালোকে লৰাই থাকিব, নহ'লে তলিত লাগি যাব। এইখিনি মই লৰাই লৰাই অলপ দেৰি ভাজি ল'লোঁ। আপোনালোকে অলপ দেৰি ভাজি ল'ব। এতিয়া মই দিম এচামুচ বেচন। বেচনটো দিলে মানে আঞ্জাখন গোটা হ'ব। আপোনালোকে বেচনটো নিদিবও পাৰে, দিলে আমাৰ গ্ৰেভিখন থুপথুপীয়া টাইপৰ হ'ব। বেচনখিনি দি মই অলপ সময় ভাজি ল'লোঁ আৰু এতিয়া দিম আমি ইয়াতে একাপ গাখীৰ।
গাখীৰখিনি দি আমি ধুনীয়াকৈ মিক্স কৰি লওঁ। আৰু লগতে দিছোঁ আমি এগিলাচমান পানী। এতিয়া আমি এইখিনি লগ কৰিম। পানী আৰু অলপ দিম আমি। এতিয়া এইখিনি আমি অলপ উতল আহিবলৈ দিম। এয়া ধুনীয়াকৈ উতল আহি আছে। এতিয়া আমি ইয়াতে দিম ভাজি থোৱা পনীৰখিনি। আপোনালোকে পনীৰ নাভাজাকৈও দিব পাৰে, ভাজি দিলে টেষ্টটো বেছি ভাল হ'ব। এয়া মই লৰাই দিছোঁ আৰু অলপ সময় উতলিবলৈ দিম। এয়া মই কিছু সময় উতলিবলৈ দিছিলোঁ, আপোনালোকেও মাজে মাজে লৰাই থাকিব। এতিয়া মই দিম অলপমান পনীৰ মছলা। চাওকচোন গ্ৰেভিখন ধুনীয়া হৈছে নহয়নে? আপোনালোকেও বনাবচোন এনেকৈ। এয়া অলপ উতল আহিবলৈ দিম। আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবচোন আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি ভিডিঅ'টি চাই ভাল পাইছে মোক কমেণ্টত জনাব। এতিয়া আমি লাষ্টত অলপ বাটাৰ দিম। আপোনালোকে বাটাৰ নাথাকিলে অকণমান ঘি দি দিব। এতিয়া হৈছে আৰু টেষ্টি পনীৰৰ চব্জি ৰেডি। এয়া বনাবলৈ খুবেই সহজ হয় আৰু কম সময়তে হয়। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।